হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল। চাওকচোন আপোনালোকে শাহু বোৱাৰী লাও পল্লা। প্ৰথমতে মই পানীলাওখিনি উহাই লৈ ভালদৰে সানিছোঁ। তাত মই ভাজি থোৱা গুড়া দিছোঁ। গুড়া দি সানিছোঁ, কাজু আৰু বাদাম দিছোঁ। আপোনালোকে চাওকচোন। এই কাজু আৰু বাদাম দি ভালদৰে সানি ল'ম। আপোনালোকে পানীলাও নাখালে ৰঙালাওৰ লাও পল্লা খাব পাৰে। একেধৰণে বনাব লাগে। এই ভালদৰে সানি লৈছোঁ মই। গুড়াটো ভাজা গুড়া দিব লাগে, কেঁচা নহয়। এই চাওকচোন, সানাতে কি ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই সানা কমপ্লিট হ'ল। এতিয়া মই এটা এটাকৈ লাও পল্লা বনাই আছোঁ। চাওকচোন, এনেকৈ অলপ অলপ ল'ব। প্ৰথমতে লাৰু কৰি চেপেটা কৰি দিব, হৈ যাব। এয়া মই বনাই আছোঁ আৰু সেইফালে মায়ে ভাজি দিব। যিহেতু অলপ লাও পল্লা বেছি, সেইকাৰণে মায়েও ভাজি দিব। এয়া তাও বহাই দিছে আৰু তেল বেছি নালাগে, অলপ তেল দিলেই হ'ব। এয়া চাওক, এখন এখনকৈ নি কেনে বহাই দিছে। মই বনাই আছোঁ, মায়ে ভাজিব দিছোঁ। যিহেতু বহুত লাও পল্লা, সময় লাগিব। তাৰপিছত এতিয়া ময়ো ভাজি আছোঁ। মোৰ বনোৱা কমপ্লিট হ'ল, সেইকাৰণে ময়ো ভাজিবলৈ ল'লোঁ। ভাজি কিনে এখন এখনকৈ নুমাই থ'লোঁ। এই মিঠে পগাব দিছোঁ। আগতে পগাই থৈ মিঠে, এতিয়া আৰু গৰম হ'ব দিছোঁ ভালদৰে। এই মিঠে পগাই এখন এখনকৈ দি থৈ দিছোঁ। আপোনালোকে এনেকৈ উতল অহা মিঠৈতহে দিব, নৰ্মেল মিঠৈত দিলে নহয়। এখন এখনকৈ দি আছোঁ। এই চাওক, উতল ল'ব দিছোঁ। যাতে মিঠৈৰ ৰস লাও পল্লাৰ ভিতৰে সোমাব পাৰে। এয়া চাওক, মিঠৈখিনি গোট খাই গৈছে। লাও পল্লা মোৰ কমপ্লিট হৈ গ'ল। চাওকচোন, এতিয়া খায়ো চাব। মায়ে কৈছে খাই বোলে বহুত ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।